ঠিকে আছ তো? আছে আছে মই ঠিকে আছো নে তই কেনেকে গম পালি মানে তই ঠিকে আছ? আছো তেতিয়াহ'লে মইনো কি মিছা কথাটো কৈছো ৰ না মানে এই দুদিনমানৰ পৰা তোক অলপ চেঞ্জ হোৱা দেখিছো, সলনি। সলনি মানে মই বুজাই আছো হা এই খোৱাৰ উদাহৰণ নিদিবি। নাই মই বেলেগকে বুজাম মই মানে নীলা ৰঙৰ এটা মইনা পেণ্ট পিন্ধি আছিলো সেইটো আজি খুলকাই পেলাই মই ধুই দিলো বঢ়িয়া মোৰতো বেলেগ মইনা পেণ্ট নাই নাই। সেইকাৰণে কেঁচা মইনা পেণ্টটো অলপ মোলে ঢিলা হয় কিন্তু এডজাষ্টটো পিন্ধিছে এতিয়াতো মইনা পেণ্টটো মোৰ সলনি সেইটো সলনি ই কি বুজাই আছে আৰু বাদ দে বাৰু, সি নিজেও বুজা নাই। কথাটো হৈছে মানে কেইদিনমানৰ পৰা মই মন কৰিছো বাইলুঙৰ লগত অলপ এটা হয়নে? কি কথাটো কি কচোন ক ক। মই এনেই কথাটো আপোনাক কম কম বুলি ভাবিয়ে আছিলো আতনিয়াৰ এই মানুহটো আজি কি হৈছে ঐ চা আপুনি পাতকচোন ক। কলৈ গ'ল সেই মানুহটো বাহিৰতে আছে দেখোন আতনিয়াৰ আতনিয়াৰ আজি আপুনি ইমান চিৰিয়াছ কি লাগে আপোনাক চা মোক কওকচোন আপোনাক কি লাগে অ কি হৈছে তোৰ আমি তাৰমানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে চাই বাৰে বাৰে চিঞৰ মাৰি দে কি লাগে আপোনাক চা ধৰকচোন অ নহয়